সাংবাদিকসকল, আজি আপোনালোকে এটা কথা নিশ্চয় জানে যে মই আমাৰ সংবাদ মাধ্যমত প্ৰায় এটা কথা কৈছোঁ, আপোনালোকে সাক্ষী আছে যে আমাৰ শীৰ্ষ নেতৃত্বই যাকে টিকেট দিব তাকেই আমি অন্তঃকৰণৰ সৈতে আমি কি কৰিম মানি ল'ম। আৰু মই কেতিয়াও পূৰ্বৰ বিধায়কৰ দৰে মই কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ। এই কথাখিনি মই এতিয়া কৈ আছিলোঁ, তেতিয়া নিশ্চয় আপোনালোক আছিলে। গতিকে সেইকাৰণে মই কৈছোঁ যে আজি পূৰ্বৰ মানে যোৱা 5 বছৰৰ 5 বছৰ নহয়, হেৰি হ'ব বেছি বছৰ হ'ব, 15 বছৰ। গতিকে আমি যিখিনি বক্তব্য প্ৰদান কৰিছিলোঁ সেই বক্তব্য মতে আমি NDAৰ যিটো চৰিত্ৰ বা যিটো মাৰ্গদৰ্শন সেইমতেই মই কাম কৰি আছোঁ। আজি মোৰ ভাল লাগিছে যে একেবাৰে অসম আন্দোলনৰ পৰা অগপ প্ৰতিষ্ঠালৈকে, তাৰপিছত এখেতক আমি অগপৰ পৰা যি সেই সময়ত বিধায়ক কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে যিটো অৰিহণা, সেই অৰিহণা আজিও মোৰ মনত আছে, হৃদয়ত আছে। আৰু আজি আকৌ এটা নতুন মূৰ লৈছে যে এতিয়া NDAৰ এগৰাকী শক্তিশালী আমাৰ নেতা হিচাপে তেখেতেও আজি যিটো নেকি এটা ইতিবাচক পদক্ষেপ হাতত ল'লে, তাৰ কাৰণে মই তেখেতক গুৰুত্বপূৰ্ণ এই কথাখিনিৰ কাৰণে আজি এই সভাখনৰ মূল উদ্দেশ্যত তেখেতে সুন্দৰ ইতিবাচক কৰি পেলোৱাৰ কাৰণে মই আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ মই নিবেদিছোঁ। আৰু এইটো কথাও মই কৈছোঁ যে আমাৰ আজি চিপাঝাৰ সমষ্টিৰ যিমানবোৰ সমস্যা, যি সমস্যাসমূহ কিয় হৈছে যে এটা কাৰণে হৈছে যে আমাৰ সমষ্টিটো আগতকৈ ডাঙৰ হৈছে। আৰু ডাঙৰ হোৱাই নহয়, যে যিবোৰ মানে আহি পৰিছে আমাৰ সন্মুখত কিছুমান গুৰুত্বপূৰ্ণ আমাৰ নিৰাপত্তা বা আমাৰ অন্যান্য উন্নয়নৰ কিছুমান নতুন দিশ, আৰু আমাৰ যিটো নেকি শক্তিশালী এটা আমি আমাৰ যিটো নেকি সকলোৱে জানে যে এইটো এটা কি হৈছে, এইটো এটা এনেকুৱা এটা সমষ্টি হৈছে, সেইটো হৈছে কি যে আমাৰ এইটো খিলঞ্জীয়া সমষ্টি হৈ পৰিছে। খিলঞ্জীয়া সমষ্টি কৰিবৰ কাৰণে যিটো নেকি আমাৰ সপোন, সেই সপোনটো পূৰ্ণ কৰিবৰ কাৰণে এখেতসকলে যেতিয়া দাদাসকলে তেতিয়া আগতেই প্ৰচেষ্টা গ্ৰহণ কৰিছিল, এতিয়া তাত নতুন মাত্ৰা দিবৰ কাৰণে তেখেতৰ সুযোগ আহিছে, আমাৰো সুযোগ আহিছে। দুয়ো হাতে হাত মিলাই আমি চিপাঝাৰক শক্তিশালী কৰিম আৰু চিপাঝাৰৰ NDAৰ ঐক্যতা দুৰ্গ কৰি পেলাম। আগন্তুক বিধানসভা নিৰ্বাচনত আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃবৰ্গসকলে আপোনাক নিশ্চয়কৈ সহযোগিতা কৰিব। আজি সেইটো এটা সিদ্ধান্ত সুন্দৰভাৱে হৈছে আৰু তাৰ ইতিবাচক যিটো নেকি দিশটোত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আমাৰ শ্ৰদ্ধাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা অন্তঃকৰণে সমৰ্থন কৰা আমাৰ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াই। আপোনাক 5টা দাবী জনাইছে, দাবী ক্ষেত্ৰত আপুনি কি ক'ব? একেবাৰে নিতান্তই সত্য। আমাৰো কৰ্মকৰ্তাসকলে মোক কয় আপুনি আমাক নাচায় কেতিয়াবা, এইটো কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে ইমান এটা বিশাল সমষ্টি, মই সকলোকে গুৰুত্ব দিব নোৱাৰিলে অলপ মোকতো বেয়া পাবই। সেইখিনি মোৰ ঘৰুৱা সমস্যা, সেই ঘৰুৱা সমস্যাখিনি মই সমাধান কৰিবৰ কাৰণে মই অন্তঃকৰণে এই গোটেইখিনি দাবী মই মানি লৈছোঁ আৰু মই সেইখিনি কাম মই সম্পন্ন কৰিম।